গুড মৰ্ণিং অসমবাসী ৰাইজ। আজি জুলাই মাহৰ 25 তাৰিখ আৰু অসমীয়া শাওণ মাহৰ 9 তাৰিখ শনিবাৰ। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছে 4:52 আৰু সূৰ্যাস্ত হ'ব 6:06। দৈনিক ৰাশিফল চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পোনপ্ৰথমৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি মাংগলিক কাৰ্যৰ প্ৰতি আগ্ৰহ বাঢ়িব। উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা। মানসিক অশান্তিৰ পৰা মুক্ত হ'ব আপোনালোক আজি। কৰ্মত উৎসাহ থাকিব। পাৰিবাৰিক সমস্যাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনালোকৰ শুভ ৰং হৈছে মুগা। জটিল ৰোগ দূৰ হ'ব। শত্ৰুৰ সংখ্যা বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰেই যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি অন্তৰ্দত ভুগিবলগীয়া হ'ব পাৰে। শিক্ষাৰ্থীৰ আশা ভংগ হোৱাৰ সম্ভাৱনা। আৰ্থিক ক্ষতি হ'ব পৰা কাম নকৰিব। কৰ্মত আশানুৰূপ সংযোগ। সন্তানৰ কুকৰ্মই অশান্তি দিব পাৰে। আপোনালোকৰ শুভ ৰং হৈছে নীলা। খাদ্যৰ প্ৰতি দুৰ্বলতা। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰেই যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি মাংগলিক কাৰ্যত বাধা আহিব পাৰে। ভাতৃ ভগ্নীৰ জীৱনলৈ জটিলতা অহাৰ সম্ভাৱনা। ব্যৱসায়ীসকলৰ বাবে ব্যৱসায়ত কিছু উন্নতি আশা কৰিব পাৰে। কৰ্মক্ষেত্ৰত আনৰ প্ৰভাৱ পৰিব। কৰ্তৃত্ব ৰক্ষা কৰাত কষ্ট পাব। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। পূবে ভ্ৰমণ নকৰিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি পেটৰ বিষজনিত ৰোগৰ আশংকা। বাধাৰ মাজতো সাফল্যৰ সম্ভাৱনা। আৰ্থিক দিশত কিছু সকাহ পাব। কৰ্মত দক্ষতা বৃদ্ধি। আপোনালোকৰ যোগাযোগত সুফল পাব। আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া। আৱেগক বৰ্জন কৰক। প্ৰতিযোগিতাত জয়লাভ হ'ব। ব্যয়ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। এইবাৰ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি নতুন চাকৰিত নিযুক্তিৰ সুযোগ। যাত্ৰাপথত বিপদৰ আশংকা প্ৰবল। ৰাজনীতিকৰ সন্মান লাভ তথা আশা পূৰণৰ সম্ভাৱনা। কৰ্মত বলিষ্ঠ চিন্তা। আপোনালোকৰ প্ৰতিযোগিতাত মনোভাৱ। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। সততা ৰক্ষা পৰিব। সম্পদ লাভ। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। ইয়াৰে পাছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দুৰ্যোগৰ পৰা কথমপি ৰক্ষা পৰিব। আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। স্বাস্থ্য কিছু পৰিমাণে দুৰ্বল হ'ব পাৰে। কৰ্মত বিভিন্ন প্ৰভাৱ দেখা যায়। আপোনালোকৰ ৰোগৰ প্ৰতি ভয়। আপোনালোকৰ শুভ ৰং হৈছে বেঙুনীয়া। ৰাজনীতিত দক্ষতা। খং কমিব। শত্ৰু নাশ। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। ইয়াৰে পাছৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি পাৰিবাৰিক বিবাদ তথা সংঘাতৰ সম্ভাৱনা। সমাজত আপোনাৰ গুৰুত্ব আৰু দায়িত্ব বাঢ়িব। আঘাতৰ আশংকা প্ৰবল হৈ আছে। মনোবল বৃদ্ধি পাব। দায়িত্বশীল ব্যক্তিৰূপে পৰিচিত হ'ব। আপোনালোকৰ শুভ ৰং হৈছে মুগা। শিং থকা জন্তুৰ পৰা আজিৰ দিনটোত সাৱধান হ'ব। ভ্ৰমণত কষ্ট। বিদ্যাত দক্ষতা। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। এইবাৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি উপাৰ্জনৰ পথ মুকলি হ'ব। পৰিয়ালৰ সদস্য অথবা বন্ধুৱে আঘাত দিব পাৰে। ভ্ৰমণত বাধা প্ৰবল হ'ব। মনত সৎ সাহস থাকিব। যান বাহনত অতি সাৱধান হ'ব আজিৰ দিনটোত। আপোনালোকৰ শুভ ৰং হৈছে কমলা। উত্তৰে ভ্ৰমণত লাভৱান হ'ব। খং কমিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰেই যাব। এইবাৰ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি শত্ৰুৱে বিপদত পেলাব পাৰে। ভুল সিদ্ধান্তৰ বাবে আৰ্থিক ক্ষতিৰ লগতে সন্মানহানিৰ আশংকা। আৰ্থিক সমৃদ্ধিৰ সুযোগ আহিব। সাংগঠনিক কামত তৎপৰতা বৃদ্ধি পাব। প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিব পাৰে। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। আৱেগক বৰ্জন কৰি চলক। পদপথত যাত্ৰা কৰোঁতে সাৱধান হ'ব আজিৰ দিনটোত। আপোনালোকৰ শুভ সংখ্যা হৈছে 2।
ইয়াৰে পাছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি অত্যাধিক উৎসাহৰ বাবে বিপদত পৰিব পাৰে। যান বাহনত ভ্ৰমণৰ পৰাপক্ষ নকৰিব। ঘৰৰ প্ৰতি দায়িত্ব বাঢ়িব। আনৰ আস্থাভাজন হ'ব পাৰিব। নতুন দায়িত্ব চম্ভালিব পাৰিব। আজি আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। পদোন্নতিৰ যোগ আজিৰ দিনটোত দেখা গৈছে। আৱেগক বৰ্জন কৰক। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি পুৰণি অসুখ হঠাতে বেছি হ'ব পাৰে। মানসিক অস্থিৰতা চিন্তাৰ কাৰণ হ'ব। বন্ধুৰ পৰা আৰ্থিক সহায় পাব। মনৰ উৎসাহ স্তিমিত হ'ব পাৰে। দুৰ্বলতাখিনি প্ৰকাশ নকৰিব। আপোনালোকৰ শুভ ৰং হৈছে বেঙুনীয়া। গ্ৰহ পূজা কৰক। সম্পদ লাভৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি মাত্ৰাধিক খং অথবা অভিমানৰ বাবে বিপদ হ'ব পাৰি। শৰীৰৰ অৱস্থা সন্তোষজনক নহয়। প্ৰাপ্য আৰ্থিক ক্ষতিপূৰণ লাভৰ সম্ভাৱনা। আনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ। আপোনালোকৰ শুভ ৰং হৈছে মুগা। হতাশ নহ'ব। খঙেৰে কাকো বশীভূত কৰিব নোৱাৰিব। অভিনয়ত দক্ষতা। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব।